গৰিমা, তুমি কিয় কান্দি আছা? ধেত আকৰিজনী, তুমিচোন জানাই মই যে আকাশত উৰি ভাল পাওঁ আৰু সাগৰৰ তলিত শুই ভাল পাওঁ। মই শুনিছো আমাৰ ঘৰৰ সন্মুখত হেনো লোকাৰণ্য হৈছে। সেইবোৰ কোন জানানে? কবলৈ বেয়া যদিও কওঁ শুনা, সেইবোৰ জুবিন পাগল। সিহঁতে মোৰ দৰে কাকো খাতিৰ নকৰে। পাৰিলে সিহঁতক বুজাবা, গালি নাপাৰিবা দেই, নহলে মই বৰ দুখ পাম। আজি গোটেই অসম বন্ধ হৈ পৰিছে। গাড়ী মটৰ, দোকান পোহাৰ, স্কুল কলেজ সকলো। মোক পাগল আৰু মদাহী বুলি গালি পৰা সকলেও আজি মোৰ ফটোখন চাই চাই কান্দিছে। হিন্দু মুছলমান সকলোৱে মোৰ প্ৰতিচ্ছবিৰ সন্মুখত মম চাকি জ্বলাইছে। তোমাক এৰি ছিংগাপুৰলৈ আহিলো। তুমি নথকাৰ সুযোগ লৈ সাগৰত সাঁতুৰিলো। তুমি থাকিলেতো নোৱাৰোৱেই, সেয়ে সাঁতুৰিলো। কিছু সময় সাঁতুৰি ভাগৰি পৰিছিলো। এবাৰ নাওখনত উঠিব চেষ্টা কৰিছিলো, কিন্তু নোৱাৰিলো, পৰি গলো পানীত। মই বন্ধুকেইজনক মাতিছিলো, সম্ভৱতঃ সিহঁতে নুশুনিলে। তেতিয়া তোমালৈ বৰ মনত পৰিছিল, কিন্তু মই চিঞৰিব পৰা নাছিলো, যাৰ বাবে